Hi guys, welcome back to my channel. মই কৰবি স্বাগতম জনাইছো এছএমএছ ব্লগাৰ কৰবি ইউটিউব চেনেল তোলে আৰু আপোনালোকে দেখা পালে মই নেল চাফা কৰি আছো কাৰণ লাজ পাও মানুহে দেখিলে আৰু দেখাটো বেয়া দেখি কাৰণ ইয়াতে অলপ আছে তেনেকুৱা হৈ আছে কিন্তু আমি যিখিনি দেখা পাই মানুহে বা নিজৰ চকুত পৰে সেইখিনি আমি সাফচিকুন কৰো বহুতে এনেকুৱা কৰে যিখিনি আমাৰ প্ৰাইভেট পাৰ্টস এইখিনি সাফা কৰিবলৈ হেলা কৰে বা মানুহে নেদেখে বুলি বা তেনেকুৱা ধৰণৰ সাফ চিকুণ নকৰে তাৰ ফলত কিছুমান বেমাৰ আদি জমা হয় তাত কেন্সাৰ আদি পৰ্যন্ত হৈ যায় আজিকালি বিভিন্ন ধৰণৰ বেমাৰ আহিছে আগৰ দিনত তেনেকুৱা নাছিলে খাদ্যৰ ক্ষেত্ৰতে হওক লাগিলে যিকোনো ক্ষেত্ৰতে বেমাৰ আদি বৰ বেছি নাছিলে কিন্তু এতিয়া বহু ধৰণৰ বেমাৰ আহিছে আপোনালোকে জানে মহিলাৰ প্ৰথম আৰম্ভণি হয় 95% মহিলাৰ বেমাৰ আৰম্ভণি হয় প্ৰাইভেট পাৰ্টছৰ সাফ চিকুণতা নকৰাৰ ফলত কেন্সাৰ পৰ্যন্ত হৈ যায় পিচিওডি আদি ধৰণৰ বেমাৰবিলাকো আহে আৰু কোনখিনিৰ কথা কৈছো নিশ্চয় আপোনালোকে বুজি পাইছে কিছুমান বস্তু ক'বলৈ টান যদিও এটো ইয়াত এই চেনেলটো যদি পুৰুষেও চাই আছে তেতিয়া হলে ভিডিওটো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব কাৰণ হয়তো আপোনাৰো লাইফ পাৰ্টনাৰ থাকিব পাৰে নাথাকিলেও হয়তো ভৱিষ্যত টাইমত আপোনাৰো লাইফ পাৰ্টনাৰ এগৰাকী হ'ব আৰু তেওঁকো আপুনি এই বস্তুটোৰ বিষয়ে জনোৱাটো বা এই বস্তুটো দিয়াটো গিফট দিয়াটো আপোনাৰ দৰকাৰ হ'ব আৰু মই কৈছো ভিউৱাৰ্ছৰ বিষয়ে আমি কি কৰো 95% মহিলাই কি কৰে এটো ইউজ নকৰে কেতিয়াবা হয়তো পানীৰে সাফ কৰে আৰু সাবুনেৰে ইউজ কৰে কিন্তু সাবুনটো ইমানে বেয়া বস্তু হয় আপোনাই হয়তো নাজানে মোৰ এটা কোম্পানী আছিল সাবুনৰ তেতিয়াৰ পৰা মই সাবুন ইউজ নকৰো আৰু সাবুনৰ যেটো মই প্ৰডাক্ট বনাইছিলো হেইটো বন্ধ কৰিলো পিছত এতিয়া মোৰ একোৱে নাই মোৰ কেন্ডেলৰ ফেক্টৰী এটাও আছিল মোৰ আৰু সাবুনৰ ফেক্টৰী এটাও আছিল এতিয়া মই দুইটাই বন্ধ কৰিছো কাৰণ লেবাৰ চলোৱাটো ইমান সহজ নহয় আৰু এতিয়া এইটো হৈছে ভিউৱাছ ইয়াৰ প্ৰাইস হৈছে 45 আৰু ডাঙৰো পোৱা যায় কিন্তু মই এবাৰ 45 ৰ এইটোহে পালো ফাৰ্মাসিত আৰু ইয়াৰ কাম আপুনি প্ৰাইভেট পাৰ্ট সাফ কৰাৰ কাৰণে হয় আমি পিৰিয়ড টাইমত পেড ইউজ কৰো আৰু কেতিয়াবা কি হয় খুজতি আৰম্ভ হয় ৰঙা দাগ হয় কেতিয়াবা ব্যাকটেৰিয়া হয় বিভিন্ন ধৰণৰ বেমাৰ তাত আৰম্ভ হয় নিশ্চয় গম পাইছে মই কিহৰ কথা কৈছো আপোনালোকে কিন্তু এইটো হৈছে হাইজিন প্ৰডাক্ট আমাৰ প্ৰাইভেট পাৰ্টস খিনি হৈছে একেবাৰে সেনসিটিভ তাত ব্যাকটেৰিয়া আদি হঠাতে দেখা দিয়ে আৰু হঠাতে আক্ৰমণ কৰে ব্যাকটেৰিয়াই যাৰ ফলত কেন্সাৰ পৰ্যন্ত আৰম্ভ হৈ যায় তাৰ পৰাই আৰু এইটো pH ব্যালেন্সটো ঠিকে ৰাখে এইটো ইউজ কৰিলে 3.5 আছে pH চাব পাৰে আপুনি আৰু ইয়াৰ ভিতৰত ডিটেইলছ দিয়া আছে মই প্ৰডাক্টটো দেখুৱাইছো একেবাৰে সৰু আপুনি যদি কলেজ গাৰ্লছ বা স্কুল গাৰ্লছ বা অফিস আদিত কাম কৰা বা ঘৰতো যদি আপুনি থাকে তেতিয়া হলেও এইটো ইউজ কৰিব আৰু এইটো লগত লৈ ফুৰিবলৈ একেবাৰে সহজ আপোনাৰ আপুনি ব্যৱহাৰ কৰা বেগটোৰ ভিতৰতে এইটো গুছি যাব আৰু কেতিয়াবা কি হয় আমি বাথৰুমত দেখো ন কলেজৰ বাথৰুমে হওক লাগিলে স্কুল বাথৰুমে হওক পেড বিলাক তাত পেলাই থয় আৰু তাত ব্যাকটেৰিয়া জমা হয় তেতিয়াও ইনফেকশন আদি হৈ যায় আমি যেতিয়া সেই বাথৰুমত যাও তাৰ ফলতো আমাৰ ইনফেকশন আদি হৈ যায় আৰু ফলত বিভিন্ন ধৰণৰ বেমাৰ আদি হয় বগাশ্ৰাব পৰ্যন্ত আৰম্ভ হয় এই লেতেৰাৰ ফলত গতিকে আপুনিও এইটো ইউজ কৰা আৰম্ভ কৰক আৰু এনেকুৱা ধৰণৰ বেমাৰক আপুনি বাই কওক হয়তো মই বুজোৱাত হয়তো আপুনি বুজি নাপাব পাৰে কাৰণ কিছুমান শব্দ কোৱাটো টান নিশ্চয় আপুনি বুজি পাব মই আশা কৰিছো আৰু এইটো টি ট্ৰি অইল আছে ইয়াৰ গোন্ধটো বিৰাটেই ধুনিয়া হয় প্লাস লিকুইড ফৰ্মত আহে এইটো ইমানখিনিয়ে আৰু যদি আপুনি বুজি পোৱা নাই তেতিয়া হলে মোক জনাব কমেন্টত মই ভালদৰে বুজোৱাৰ চেষ্টা কৰিম আশা কৰো আপুনি ভালদৰে বুজি পাইছে যদিহে বুজি পোৱা নাই তেতিয়া হলে কমেন্টত জনাব মই ভালদৰে বুজোৱাৰ চেষ্টা কৰিম
এইটো ভিৱাছ হয় আৰু এইটোৰ বিভিন্ন ধৰণৰ কোম্পানীয়ে এই প্ৰডাক্টটো উলিয়াইছে মই ভিৱাছটো ইউজ কৰোঁ ইয়াৰে ডভৰো আছে প্লাছ আৰু বেলেগ বেলেগ কোম্পানীৰ আছে ফাৰ্মাচীত বিচাৰিলে পাব আৰু এইটোৰ প্ৰডাক্টৰ এইখিনি আছে 20 মিলিমিটাৰ আছে আৰু 45 ৰুপিজ আগতে আছিলে 40 ৰুপিজ গতিকে আপুনিও যদি এগৰাকী মাতৃ হয় তেতিয়াহ'লে আপোনাৰ নিজৰ লগতে আপুনি সন্তানগৰাকীৰো ধ্যান ৰাখক তেতিয়াহ'লে আজিৰ কাৰণে মই বিদায় ল'লোঁ আশা কৰিছোঁ আপুনি ভিডিঅ'টো ভাল পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব আৰু যদি মোৰ চেনেলটোত নতুনকৈ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে আজিৰ কাৰণে বাই বাই